হে এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহকচোন ভেদাইলতা আৰু শিঙি মাছ মই কেনেদৰে বনালোঁ। ভেদাইলতা এবিধ লতাজাতীয় শাক আৰু ইয়াত ঔষধি গুণেৰে ভৰপূৰ হৈ আছে। আহকচোন কেনেদৰে বনালোঁ চাওঁ। প্ৰথমতে ভেদাইলতা ছিঙি ল'লোঁ আৰু তাৰ লগতে মই কেইখিলামান নৰসিংহৰ পাতো দিছোঁ। আৰু এতিয়া এই শিঙি মাছখিনি ধুনীয়াকৈ বাছি লৈ মই ৰেডি কৰিয়ে থৈছিলোঁ। আৰু এতিয়া নৰসিংহ আৰু ভেদাইলতাখিনি মই পেষ্ট বনাই ল'ম মিক্সিত। পেষ্ট বনাই লোৱাৰ পাছতে সেইখিনি ৰেডি কৰি ল'ম মই। আৰু এতিয়া শিঙি মাছখিনিত মই হালধি আৰু নিমখ সানি লৈছোঁ, মছলা লৈছোঁ, হালধি, নিমখ, জিৰা গুড়া আৰু ৰেড চিলি পাউডাৰ, আৰু এইফালে আদা নহৰু পেষ্ট কৰি লৈছোঁ। আৰু এইপিনে আপোনাৰ নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি আছে। এতিয়া শিঙি মাছখিনি মই ধুনীয়াকৈ হাফ ফ্ৰাই কৰি লৈছোঁ গৰম তেলত। হাফ ফ্ৰাই কৰি কাঢ়ি লওঁ। কাৰ আপোনালোকৰ শিঙি মাছৰ জোল ভেদাইলতাৰ লগত খাই ভাল লাগে মোক জনাবচোন। ভেদাইলতা পিছে বহুতে ঔষধি গুণ সম্পন্ন শাকজাতীয় লতাজাতীয় শাক হয়। মোৰ ভুল হৈ গৈছিলে, লতাজাতীয় শাক বুলি ক'ব লাগিছিলে। ঠিক আছে বাৰু এইখিনিতে। তাৰপাছতে এতিয়া এইখিনি থকা তেলখিনিতে কেইটামান জিৰা ফুটাই লৈ সৰু সৰু পিঁয়াজ কাটি লৈছোঁ। তাৰপাছতে দুটা শুকান জলকীয়া মছলাখিনি দিছোঁ। তাৰপাছতে এতিয়া এইখিনি লৰাই হলত সৰুকৈ কুটি লোৱা আলুখিনি দিছোঁ। তাৰপাছতে সেইখিনি দিয়াৰ পাছতে আদা নহৰু পেষ্টখিনি দি ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰপাছতে ভেদাইলতাৰ পেষ্টখিনি দি দিম। ভেদাইলতাৰ পেষ্টখিনি দি দিম। তাৰপাছতে এতিয়া এইখিনি লৰাই হলত যেতিয়া অলপ শুকাই যাব তেতিয়া মই তাতে গৰম পানী দি দিম। গৰম পানী দি অলপ মানে জুলীয়া টাইপৰ বনালে ভাল লাগে খাই, নহয় জানো। তাৰপাছতে এতিয়া দেখিছে মই কেনেকৈ বনাইছোঁ। ঢাকন দি দিয়াৰ পাছতে ঢাকনখন আঁতৰাই লৈ এতিয়া মই তাতে গৰম পানী দি দিম। নিজৰ প্ৰয়োজন অনুসাৰে গৰম পানী আপোনালোকে দি দিব কিমানখিনি প্ৰয়োজন হয়। বৰ বেছি ডাঠ কৰিলেও ভাল নালাগিব খাবলৈ। তাৰপিছতে ঢাকি দি দিলোঁ। ঢাকন দি দিয়াৰ পাছতে অলপ দেৰি পাছতে যেতিয়া উতল আহিব তাত মই ফ্ৰাই কৰি লোৱা শিঙি মাছখিনি দি দিম। শিঙি মাছখিনি দি অলপ দেৰি পাছত উতল আহিবলৈ দিম। উতল অহাৰ পাছত এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ সিজি উঠিছে। ব্যঞ্জনখন কিন্তু অলপ ক'লা হৈছে। ভেদাইলতা বনালে ব্যঞ্জনখন ক'লাই হয় যিহেতু ঔষধি গুণ সম্পন্ন হয়। এতিয়া যেতিয়া ব্যঞ্জনখিনি হৈ উঠাত মই ধুনীয়াকৈ কাঁহৰ বাতিত পৰিৱেশন কৰিছোঁ ভেদাইলতাৰ সৈতে বনোৱা শিঙি মাছৰ জোলখন। আৰু ওপৰত নৰসিংহৰ পাত দি ধুনীয়াকৈ সজাই দিছোঁ। আপোনালোকে এনেকৈ বনাই খায়নে বাৰু মোক জনাবচোন। এতিয়া ধুনীয়াকৈ মই সজাই লৈ ইয়াৰ আনন্দ লওঁ। আপোনালোকে ইমান দেৰিলৈকে ভিডিঅ'টো মোৰ লগত চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ। যদি চেনেলটোত নতুনকৈ আপোনালোকে চাবলৈ পাইছে, যদি আপোনালোকে ভিডিঅ'টো নতুনকৈ পাইছে তেনেহ'লে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে আহিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ, বাই বাই।